অসমত 1979 চনৰ পৰা 1985 চনলৈ হোৱা ঐতিহাসিক অসম আন্দোলন বা বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত এটা ইতিবাচক দিশ দেখিবলৈ পোৱা গৈছিল। সেই দিশটো আছিল ৰাজ্যখনৰ জনগণক স্বাৱলম্বী কৰি তোলাৰ প্ৰচেষ্টা। এই প্ৰচেষ্টাৰ অংশ হিচাপে সেই সময়ছোৱাত কিছুদিনৰ বাবে আন্দোলনকাৰী ডেকা গাভৰুৱে ৰিক্সা চলোৱা, চাফাই কৰ্মী হিচাপে কাম কৰা, মাছ, পাচলি, কণী আদিৰ দোকান দিয়া, ষ্টেচনত কুলিৰ কাম কৰা, জোতা পলিচ কৰা আদিৰ দৰে বিভিন্ন ক্ষেত্ৰবোৰত কাম কৰিছে। আজিকালি এনে এটা প্ৰৱণতা চলিছে যে মিয়া লেবাৰ নহ'লে কাম নহয়, উন্নয়নৰ কাম কৰিব নোৱাৰি। আনকি ঘৰত কাম কৰা বা হোটেল আদিতো কাম কৰা মানুহৰ কাৰণে মিয়াকেই বিচাৰে। যে মিয়া নহ'লে যে কাম কৰিব নোৱাৰি, ডেভেলপমেণ্ট নহয়, এই ধাৰণা আজিৰ নহয় অৱশ্যে, কিন্তু বৰ্তমান সময়তো যে এই ধাৰণাটো চলি আছে, দেশৰ কি পৰিস্থিতি, ৰাজ্যৰ কি পৰিস্থিতি, এইবিলাক জনাৰ পিছতো যে এই ধাৰণাটো চলি আছে, এই সম্পৰ্কত কি ক'ব? তাকেই সেই কথাটো মই মানে বিচাৰ্য কথা। আমাৰ অসম আন্দোলন হৈ গ'ল। এই অসম আন্দোলনৰ 885 জন শ্বহীদ হ'ল। এতিয়া মানুহৰ গাত এইটো লগাই নাই নেকি যে মিয়া নহ'লে যে আমাৰ কাম একোৱে নহয়। আৰে অসমীয়া কিয় কাম কৰিব নোৱাৰে? অসমীয়া কাম কৰিব পাৰেতো। অসমীয়া কাম কৰিবলৈ সুবিধা কণ দিব লাগিবতো, তেতিয়া অসমীয়াই কাম কৰিব। খালি দেখিছোঁ মাথা এটি বনালেও মিয়া, ৰাস্তা এটা বনালেও মিয়া, কেৱল মিয়া। তাৰ উদাহৰণ হিচাপে আমি এই কথা উল্লেখ কৰিব পাৰোঁ যে চিপাঝাৰ বিধানসভা সমষ্টিৰ কুৰুৱা ৰঙামাটি মথাউৰিৰ পৰা টেকেলিয়াকুৰ গ্ৰান্তলৈ নিৰ্মাণ কৰি থকা পথৰ কথা। উক্ত পথটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, কিন্তু কৰোনা মহামাৰীৰ বাবে উক্ত পথৰ কাম স্থগিত আছিল যদিও শেহতীয়াকৈ যোৱা 1 মে'ৰ পৰা এই কাম কৰিব বিচাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ঠিকা লাভ কৰা প্ৰভু আগৰৱালা নামৰ ব্যৱসায়ীজনে উক্ত কাম কৰাৰ বাবে কিছু মিয়া শ্ৰমিক আনিলে, কিন্তু স্থানীয় ৰাইজে কৰোনা ভাইৰাছ বিয়পি পৰাৰ ভয়ত মিয়া শ্ৰমিকসকলক কাম কৰিবলৈ নিদিলে আৰু ইয়াৰ পৰিৱৰ্তে স্থানীয় শ্ৰমিকক কামত নিয়োগ কৰাৰ দাবী জনালে। পৰিস্থিতি কিছু জটিল হ'ল, ফলত চিপাঝাৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া আহি উপস্থিত হ'বলগীয়া হ'ল। এতিয়া স্থানীয় ৰাইজে দাবী মিয়া লেবাৰ অবিহনে অসমৰ উন্নয়ন বোলে নহয়, ঠিকাদাৰবিলাক চলিব নোৱাৰে, প্ৰশাসনেও মিয়া লেবাৰৰ ওপৰতে বেছি নিৰ্ভৰ কৰে। এই বিষয়ত আপুনি কি ক'ব? এই বিষয়ত আমি কওঁ যে যদি আমাৰ অসমত বা চৰকাৰে বা ঠিকাদাৰে যদি মিয়া লেবাৰ নহ'লে কাম কৰিবই নোৱাৰে, তেতিয়াহ'লে আমাৰ হাগ্ৰামা মহিলাৰী পন্থাটো লোৱাটোৱে ভাল হ'ব। তেওঁলোকে যেনেকৈ তাতে নিজৰ হাগ্ৰামা মহিলাৰী যিখিনি মানুহ আছে তেওঁলোককে তাতে কাম কৰিব দি কাম চলাই আছে, ঠিক আমাৰ সেই পন্থাটো লোৱাটোৱে ভাল। মিয়াৰ লেবাৰৰ অভাৱত কাম পেলাই থৈ দিছে, গতিকে আমাৰ গাঁৱৰ লেবাৰে আমাৰ কামখিনি কৰিব। টেকেলাপুৰ গেৰেণ্টৰ কুৰুৱা বাহিৰৰ ল'ৰা কাম কৰিব নালাগে। ইয়াত যি কাম হয় চিপাঝাৰ সমষ্টিৰ উন্নয়নৰ কামৰ হৰ্তা বিধতা, সকলো ডাঙৰ কাম তেওঁই লাভ কৰে। কামবোৰৰ মানদণ্ড একেবাৰে নিম্নগামী। এষ্টিমেট মতে কাম কৰাৰ কেতিয়াও দেখা পোৱা নাযায় আৰু নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰাৰ নজিৰ নাই। শেহতীয়াকৈ নিৰ্মাণ কৰি উলিওৱা কুৰুৱা ৰঙামাটি মথাউৰিৰ প্লেভাৰ ব্লকৰ পথৰ এই অৱস্থা চাওক। সম্প্ৰতি ৰাইজত মনত এনে এক ধাৰণাই ঠাই লৈছে যে কৰ্মবিমুখ আৰু আত্মবিস্মৃত জাতি কেৱল আন্দোলনৰ দ্বাৰা উদ্ধাৰ কৰিব পৰা নাযায়।